সকলোকে নতুন প্ৰজন্ম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ শিঙৰি, আমাৰ শোণিতপুৰ জিলাৰ শিঙৰিৰ অঞ্চলত উপস্থিত হৈছোঁ। আজি আমাৰ ৭২ নং বৰচলা সমষ্টিৰ বৰচলা মণ্ডল আৰু বিহগুৰি মণ্ডলৰ উদ্যোগত আৰু বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৰ সহযোগত আজি বনভোজ আয়োজন কৰিছে। এই দুইটা এটা কি হবে করছে না।